লাগিছে আৰু দেই। আয়ো কঁকালটো যে ইমান বিষাইছেও, কাম কৰোঁতে কৰোঁতে উপায় নাই আৰু। এখন কঁকাল ভাগিব কোনোবা দিনাখনি মোৰ এতিয়া। অকণমান বহিয়ে লওঁ। ৰাতিপুৱাৰ পৰা অকণো শান্তি নাই। ল'ৰা ছোৱালীখনক স্কুললৈ পঠিয়াই লৈ আকৌ ঘৰৰ গোটেইখন গৰুৱে ছাগলী হাঁহে কুকুৰা পাৰ ৰক্ষা নাই। এখন কৰোঁতে এতিয়া আজৰি হৈছোঁহে। আহি এতিয়া আকৌ এখন পাবহিয়ে হ'ল নহয়। উৎপাত লগাবহিয়ে এতিয়া ভাত পানী দে বুলি। আয়ো এতিয়াহে ভাল লাগিছে কঁকালটো অকণমান বহি দিলত। ইমান আৰাম লাগিছে পাই। অকণমান শুইয়ে লওঁ দেই, কঁকালটো অকণমান কুনাই লওঁ, নহ'লে মোৰ এইটো ভাগিব যেনে পাইছোঁ। কেনেকুৱা বিষাইছে আকৌ। কালি গোটেইখন ধান চান ৰ'দত দিলোঁ, শুকুৱালোঁ নহয়। সেইকাৰণে বস্তা চস্তা ডঙা বিষাইছে নে কি নেজানো। ইমান বিষাব লাগেনে বাৰু। ল'ৰা ছোৱালী ডাঙৰে হোৱা নাই, ইমান বেমাৰে হেঁচা মাৰি ধৰিছে। কেইদিননো জীয়াই থাকিম তেনেকুৱাহে লাগিছে আৰু পাই। 12টা বাজিলে, এইখন আহি পাবহিয়ে হ'ল পাই। এহেঁতখন স্কুল গ'লে আমনিও লাগে আকৌ পাই। নিজান হৈ পৰে। মই সেই কামখিনি কৰি থাকোঁতে অকণমান ব্যস্ত হৈ থাকোঁতে সেইবোৰ ভাবিবলৈ সময় নহয়। যেতিয়া কাম বনবোৰ শেষ হ'ব বৰ নিজান পাওঁ আৰু। থাকিলেও উৎপাত কৰি থাকে, গালি পাওঁ। নাথাকিলেও আকৌ বৰ নিজান লাগে। ৰাতিপুৱা অকণ টাইমত যি হোৱা লাগে নহয়, ভগৱান আহিলেও পুজিবলৈ টাইম নহয় মানে, এনেকুৱা গতি। পেপাৰখনকে অকণমান চাওঁচোন কিনো আছে কিনো নাই। আয়ো ভগৱানে কি সোপা ধৰা কথা লিখিছে দেখোন। আমাৰ ল'ৰা ছোৱালীকেইটা ঘৰত নাথাকে, দিনটো ঘূৰি ফুৰে, ভয়ে হ'ল আকৌ দেই। মোৰ যে এইবোৰ কথা শুনিলে যিহেতু ওলাই যায়গৈ আৰু। হে ভগৱান, আমাৰ ল'ৰা ছোৱালীকেইটা ভালে কুশলে ঘৰ আহি পালেহিয়ে হয় দেই। ওলাই যাবলৈ নিদিওঁ আৰু দেই মই। কিনো দিন আহিলে ল'ৰা ছোৱালী ক'তো অকলে এৰিবই নোৱাৰে। বৰ চিন্তা আৰু দেই এইবোৰ। 12টা বাজি গ'ল নহয়, ইহঁত কেলৈ আহি পোৱাহি নাই বাৰু। মোৰ চিন্তাই লাগিলে নহয়, এখন এতিয়া পঢ়িলোঁ হয়। সোনকালে আহি পালেই হয় আৰু দেই। আমি আহিলোঁ। আছা নাই ঘৰত? আছোঁ। মই অকণমান আৰাম কৰি আছোঁ। তই সেই হাত মুখ ধুই আগে যা, আমাৰ ভাত পানী ৰেডি কৰ। আজি পৰীক্ষা শেষ হ'ল, কি যে ভাল লাগিছে। ছোৱালী কিহে পাইছে বাৰু তোক? এই গৰমত ইমান মৰচৰ লগাই আছ যে, মাথাটো এনেই হাপং ধৰিছে। যিখনহে ৰ'দ দিছে, গৰমৰ কোবত মাথাটো ফাটো কৰিছে। তাই চিঞৰ বাখৰ লগাইছে। ৰাস্তাত পানীকণ দেখি তাতে পৰি দিওঁ যেনে লাগিছে, যিখন গৰম উঠিছে। পৰি নিলি কেলে? দাঁত চেলাবলৈ আহিছে। যা ভাত মুখ ধুই ভাত খাবলৈ মন আছেনে নাই? মায়ে ভাত বাঢ়িলে চাগে। যাওঁ। মোৰ যে আজি কি মজা লাগি আছে। পৰীক্ষা আজি শেষ হ'ল। ইফালে কাইলৈ পূজা চাবলৈ যাম। কি ল'ম, বেলুন ল'ম, পিষ্টল ল'ম, পুতলা ল'ম। আয়ো ভগৱান, তোৰ এখন লিষ্টেই নে? বাৰু চাম ৰহ তোক কি কিনি দিয়ে মায়ে। চাবি আকৌ, মই মাক পতাই থৈছোঁ নহয়। তই কেলৈ টেনশ্যন লৈছ? তই যিকণ কৈ থাক দেই, মই হ'লে ভাত খাওঁগৈ ইয়াত। পূজা চোৱা জহত ভাত পানী এৰি দিবি যেন পাইছোঁ তই। কথাটো তই মিছা কোৱা নাই। পেটটো দেখোন মোৰ ভোক লগা গমেই পোৱা নাই। জানো পাই, তোৰ মহিমা পোৱাও টান, ভগৱানৰ মহিমা পোৱাও টান। মই একো ধৰিবই নোৱাৰো দেই। মই যাওঁ দেই। ময়ো গৈছোঁ, মই ভৰি হাত ধুওঁগে। সূৰ্য দেৱতা কি হৈছে হয়নে? ইমান টান ৰ'দ দিব লাগেনে বাৰু? যিটো টান ৰ'দত স্কুলৰ পৰা খোজকাঢ়ি আহিছোঁ, মোৰ জিভা মেল খাই আহিছে। মা পানী এগিলাচ দে মৰিম এতিয়া। ইমান গৰম গা ধুব লাগিব এতিয়া। গোটেইখন ঘামত তিতি আহিছে, জোল বৈ আহিছে গোটেইখন। ইফালে স্পনটো ৰাস্তাতে ছিগি থাকিলে। এইখন গৰমত বালি গৰম, যিখন জঁপিয়াই আহিছে নহয়। বা ভগৱানে আজি বেলেগ শাস্তি দিছে আকৌ দেই মোক। এইডাল গৰমতো এইকেইজনী যিখন দৈ আহিছে নহয়, মানুহ পাগল হৈ যাব দেখিলে সঁচাকৈ। যাওঁ পাই গাটোকে ধুই লওঁগৈ, নহ'ব আৰু বহুত গৰম হৈছে। উশাহ চুশাহ বন্ধ হৈ যাওঁ যেন কৰিছে দেই। এতিয়াহে ভাল লাগিছে ভৰিকেইটা পানীত নমাই দিওঁতে। জীৱটো ঘূৰি আহিছে দেই। ধুহি তই অকণমান আগলৈ যা, মই সেইডোখৰত বহি ধুম। ধেত তেৰি, এনেকৈ আমনি কৰি থাকিলেহে মই বেয়া পাওঁ আকৌ। যা না, মই সেইখিনিত বহি ধুই ভাল পাওঁ আকৌ। তই অকণমান আগলৈ যা না। হ'ব দে গৈছোঁ এই চবৰ পৰা শান্তি নাই। পানীখিনি ইমান ঠাণ্ডা হৈ আছে, ইমান ভাল লাগিছে ধুই। হয় নাই ডাঙৰ? পানীখিনি বৰ চেঁচা হৈ আছে, ভাল লাগিছে গা ধুই গৰমত। তহঁত দুজনী মোক নোকোৱাকৈ মনে আহিলি যে, মই ধুম নহয়। মই ধুম। আমি ধুই আছোঁ। কি ঠাণ্ডা কুল ৱাশ্বিং পাউডাৰ নিমা। মই অকণমান আগলৈ যাওঁ দেই। ছোৱালী দ আকৌ সেইডোখৰলৈ বেছিকৈ নাযাবি। নাযাওঁ মই এইডোখৰলৈ, এইখিনিতে থাকিম। ভেকুলী পোৱাতে পৰি ল'লি যে, ভাল লাগিছে এনেকৈ ধুই। পুখুৰীত মাছ থাকিবই আৰু। ছোৱালী ধুই হৈছেনে তহঁতৰ? আকৌ সোনকালে, ইমান ৰ'দত ইমানকৈ ধুই থাকিলে বেমাৰ হ'ব। পতা